গধূলিৰ নাস্তাত কিবা এটা বনাই খাবলৈ চবৰে মন যায় আৰু সদায়ে হোটেলৰ এই চিঙেৰা কচুৰি খোৱাটো ভাল নহয়। গতিকে তাতকে ভাল যদি কিবা এটা আপুনি কম সময়তে ঘৰত বনাই ল'ব পাৰে আৰু কি লাগিছে। আহকচোন আজি এনেকুৱা এটা ৰেচিপি আপোনাৰ লগত শ্বেয়াৰ কৰোঁ। তেন্তে ৰেচিপিটো বনাবৰ বাবে প্ৰথমে এয়া লৈছোঁ কেইপিচমান ব্ৰেড। বাচি যোৱা ব্ৰেডেৰে আপুনি খুব সহজে ৰেচিপিটো বনাব পাৰে। তাৰ বাবে প্ৰথমে ব্ৰেড কেইপিচ মই মিক্সাৰ জাৰত দি ভালকৈ গুড়ি কৰি ল'ম, মানে ব্ৰেড ক্ৰাম্বছ ৰেডি কৰি ল'ম। আৰু তাৰপিছত এয়া চাওক, আধা বাতিমান মই লৈছোঁ কেঁচা বুট। বুটখিনি দুদিনকৈ থকাৰ বাবে এয়া চাওক স্প্ৰাউটছো ওলাই গৈছে। এইটো খুবেই হেল্ডি হয়। এতিয়া আপোনাৰ ওচৰত যদি বুট নাই, আপুনি ইয়াৰ জেগাত দাইলো ল'ব পাৰে। আৰু যদি আপুনি তিয়াই ৰখা নাই, তেন্তে আপুনি 15 মিনিটমান গৰম পানীত তিয়ালে ৰেডি হৈ যাব। এতিয়া প্ৰথমে বুটকেইটাক মই মিক্সাৰ জাৰত দি লৈছোঁ, লগতে এটা বইল আলু মই টুকুৰা টুকুৰ কৰি কাটি ইয়াতে দি দিছোঁ। আৰু লগত এটা কেঁচা জলকীয়া দিছোঁ। আৰু জ্বলা আপুনি যিমান খাব সেই হিচাপে দিব। এতিয়া এইখিনি ধুনীয়াকৈ পিচি ল'লোঁ। চাওক এনেকৈ এটা ধুনীয়া পেষ্ট হৈছে। পিচিবৰ সময়ত মই অৱশ্যে 2-3 চামুচ পানী দিছোঁ, তেতিয়াহে খুব ভালকৈ পেষ্টটো ৰেডি হৈছে। বেছি পানী দি পিচিবলৈ নাযাব, অকণমান কম পানীতে পিচাৰ চেষ্টা কৰিব। এয়া গোটেইখিনি পেষ্ট মই এটা বলত উলিয়াই লৈছোঁ। আৰু লগতে জাৰটোত যি অকণমান লাগি আছে সেয়াও অকণমান পানী দি ধুই মই ইয়াতে ঢালি দিছোঁ। কম পানীৰ ব্যৱহাৰ কৰিছোঁ, আপুনি দেখি নিশ্চয় বুজিব পাৰিছে। এতিয়া ইয়াত মই দিম 1 কাপ ব্ৰেড ক্ৰাম্বছ। ব্ৰেডখিনি ভালকৈ মিক্সিত মৰাৰ পিছত মই কাপ এটাৰে জুখি লৈছোঁ। এনেকৈ কৰিলে নাস্তাবিধ বনাবলৈ সহজ হয়। লগতে আধা চাহ চামুচ মই দিছোঁ আদা নহৰুৰ পেষ্ট। এতিয়া অকণমান মছলা ব্যৱহাৰ কৰিম, যেনেকৈ আধা চাহ চামুচ মই দিছোঁ জিৰা গুড়ি, আধা চাহ চামুচ ধনিয়াৰ গুড়ি, লগতে আধা চাহ চামুচ মই দিছোঁ হালধি পাউডাৰ। হালধি পাউডাৰ অৱশ্যে অকল কালাৰৰ বাবেহে দিছোঁ। আৰু আধা চাহ চামুচতকৈ অকণমান কম মই দিছোঁ লাল মিৰ্চ পাউডাৰ। অকণমান আজৱাইন হাতেৰে এনেকৈ ঘঁহি পেলাই দি দিছোঁ। আজৱাইন নিশ্চয় দিব, খুব ভাল টেষ্ট আহে। আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দি হাতেৰে ভালকৈ মই এইখিনি মিক্স কৰি ল'ম। আপুনি চামুচ দিও মিক্স কৰিব পাৰে, কিন্তু হাতেৰে কৰিলে বেছি ভাল হয়। এয়া চাওক খুব ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া ইয়াতে দি দিম 2 টেবুল চামুচমান বুটৰ দালি। এই বুটৰ দাইলটো সৰু চাইজৰ হয়। মই ইয়াক এঘণ্টামান তিয়াই থৈছিলোঁ আৰু খুব ধুনীয়াকৈ কোমল হৈ গৈছে। এতিয়া এইখিনি মই ইয়াতে ঢালি দিম। এইটো অৱশ্যে অপশ্যনেল, আপোনাৰ ওচৰত যদি নাই আপুনি নিদিলেও হ'ব, কিন্তু দিলে সোৱাদটো বহুত বাঢ়ি যায়। কাৰণ যেতিয়া এইখিনি আমি বনাম আৰু গোটা গোটাকৈ এই দালিটো মুখত লাগে, তেতিয়া খুব ভাল লাগে খাবলৈ। আৰু এতিয়া অলপ অলপ আটা দি এটা ধুনীয়া ডো ৰেডি কৰি ল'ম। আটা একেবাৰতে বহুত ঢালি নিদিব, কম কমকৈ দি পেলাই মিক্স কৰি যাব। তেতিয়া আপুনি গম পাব যে আপোনাক কিমান আটাৰ প্ৰয়োজন হয়। গতিকে সেইবাবে আটাৰ মেজাৰমেণ্টটো মই আপোনাক কোৱা নাই। আপুনি বাছ ঢালি ঢালি এনেকৈ মিক্স কৰি গ'লেই হ'ল। এয়া চাওক এটা কোমল ডো ৰেডি হৈ গৈছে। ডোটো বেছি টান নকৰিব, কোমলেই ৰাখিব। যেনেকৈ ৰুটিৰ বাবে আমি ৰাখোঁ, তেনেকৈ আপুনি ডোটো ৰেডি ৰাখিব। এইফালে ডো আমাৰ একদম ৰেডি হৈ গৈছে। এইখিনি অকণমান সময় আমি ৰেষ্টত ৰাখি দিম। আৰু আনফালে এয়া মই লৈ লৈছোঁ 2টা বইল আলু। আৰু আলুকেইটা মই প্ৰথমে এনেকৈ পিহি ল'ম। পিহি ল'লে কি হয়, কোনো ডাঙৰ টুকুৰা নাথাকে। আপুনি ইচ্ছা কৰিলে এইখিনি হাতেৰেও ভালকৈ হেঁচি পেলাই মেছ কৰি ল'ব পাৰে। যেনেকৈ সুবিধা হয় তেনেকৈ কৰিব। এইফালে চাওক আলু আমাৰ ৰেডি হৈ গৈছে। এতিয়া ইয়াতে অলপমান সৰুকৈ কাটি ৰখা পিঁয়াজ দিছোঁ। লগতে নিমখ অকণমান দিছোঁ, আপোনাৰ টেষ্ট হিচাপত নিমখটো দিব। লগতে আধা চাহ চামুচ ধনিয়া পাউডাৰ, আধা চাহ চামুচ জিৰা পাউডাৰ, আধা চাহ চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, আৰু আধা চাহ চামুচতকৈ অকণমান কম মই জালুকৰ গুড়া দিছোঁ। আৰু এটুকুৰা নেমু ভালকৈ ইয়াতে চেপি দি দিছোঁ। এইকেইটা বস্তু দিলে আলুখিনিৰ সোৱাদটো খুব ধুনীয়া হয়। আৰু এতিয়া গোটেইখিনি খুব ভালকৈ মিক্স কৰি ৰেডি কৰি লৈছোঁ। এয়া চাওক আলু আমাৰ একদম ৰেডি হৈ গৈছে। এতিয়া আমাৰ ঢাকি ৰখা ডোটো এবাৰ চেক কৰি লওঁ। এয়া চাওক ডোটো খুব ধুনীয়াকৈ হৈ গৈছে। আগতকৈ অলপমান আৰু বেছি কোমল হৈ গৈছে। আৰু এতিয়া মই ওপৰত 1 চামুচমান তেল দি দিছোঁ। ৰিফাইণ্ড অইলে দিছোঁ, আপুনি ঘিউ দিব পাৰে। আৰু হাতেৰে ভালকৈ এইখিনি আকৌ এবাৰ মিক্স কৰি ল'ম। এনেকৈ মিক্স কৰিলে আৰু বেছি কোমল হৈ যাব আৰু নাস্তাবিধো ভাল বনিব। এয়া চাওক এতিয়া এইখিনি একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া ইয়াৰ পৰা অলপমান আটা মই লৈ ল'ম। পৰঠাৰ কাৰণে যিমান ডাঙৰ আমি ডোটো লওঁ সিমানেই ডাঙৰকৈ লৈছোঁ মই ইয়াত। এয়া চাওক এতিয়া ভালকৈ গোল কৰি ল'ম।
আৰু তাৰ পিছত আমি এইটো বেলা আৰম্ভ কৰিম। ৰুটি যেনেকৈ বেলো তেনেকৈ বেলি যাম। পাতলকৈ ৰাখিম, বেছি ডাঠকে ৰাখিব নালাগে। একদম বেছি পাতলো নকৰিব যাতে একদম তলত লাগি ধৰে, এনেকুৱা পাতলো কৰিব নালাগে। কিন্তু যিমানটো পাতল পাৰে সিমান পাতল কৰি ৰুটিটো ৰেডি কৰিব লাগে। এয়া চাওক, এটা ৰুটি একদম ৰেডি হৈ গৈছে। আৰু ৰুটিটো কিমান পাতল হৈছে এয়া চাওক, আপোনাক মই দেখাই দিছো। এনেকৈ পাতলকে ৰাখিছো, যেনেকৈ আমি নৰ্মেল ৰুটি বনাওঁ তেনেকৈ বনাই ল'ব লাগে। এতিয়া যিখিনি আলুৰ মছলা ৰেডি কৰি থৈছিলো সেইখিনি ইয়াত ভালকৈ লগাই দিম। ওপৰত আপুনি ইচ্ছা কৰিলে হাতেৰেও লগাব পাৰে, নহবা চামুচ দিও খুব সহজে লাগি যায়, এনেকে আপুনি লগাই যাব লাগিব। এয়া চাওক, একদম কিনাৰলৈকে নলগাব, অকণমান জেগা এৰি গোটেই ৰুটিটোত ভালকৈ আমি আলুখিনি লগাই দিম। এইফালে চাওক, আলু লগোৱা হৈ গৈছে। এতিয়া ইয়াৰ ওপৰত দি দিম অকণমান টমেটো কেচাপ। টমেটো কেচাপ দিলে কি হয়, টেষ্টটো বৰ ধুনীয়া হয়। আপুনি যিকোনো চাটনি ইয়াত লগাব পাৰে বা যিকোনো চচ যিটো আপোনাৰ পচন্দ হয় সেইটোৱে আপুনি ইয়াত লগাই ৰেডি কৰিব পাৰে। টমেটো চচ চবৰে ঘৰতে থাকে, সেইবাবে মই সেইটোৱে দেখালো। এতিয়া ভালকৈ ওপৰত এনেকৈ লগাই দিছো। এই নাস্তাবিধ খাওঁতে আপুনি বেলেগকে চচ আৰু চাটনি নললেও চলিব, আপুনি এনেকে খায়ে খুব ভাল পাব। আৰু এতিয়া আমি এইখিনি ফ'ল্ড কৰিম। ফ'ল্ড কৰিবৰ বাবে এনেকৈ আপুনি এটা ৰোল কৰি ল'ব। এয়া চাওক, হাতেৰে অকণমান এনেকে চেপেটা কৰি কৰি ৰোল কৰি ল'ব, খুব সহজে ৰেডি হৈ যায়। এয়া চাওক, আমাৰ এটা ৰোল ৰেডি হৈ গৈছে। এতিয়া লাষ্টৰ পাৰ্টটো অকণমান হেঁচি দিলেই হ'ল, খুব ধুনীয়াকৈ আঠা লগা দি লাগি যাব, যিহেতু চচ আছে সেইবাবে একেবাৰে এৰাই নাযায়। এতিয়া আমি ইয়াক এটা ধুনীয়া শ্বেপত কাটি ল'ম। আপুনি নিজৰ হিচাপ মতে যেনেকৈ ভাল লাগে তেনেকৈ কাটিব পাৰে। মই ট্ৰায়েংগল শ্বেপত কাটিম, একদম সহজ, এনেকৈ কাটি গ'লেই হ'ল। এটা ৰোল দি কেইবা পিছো নাস্তা ৰেডি হৈ যায়। যদি আপুনি চিঙেৰা কচুৰি খাই ভাল পায় তেন্তে এই নাস্তাটো আপুনি বহুতেই বেছি ভাল পাব। ইয়াত আপুনি চিঙেৰা, কচুৰি, পকৰি চবৰে টেষ্ট পাব, ইমান ভাল লগা হয় খাবলৈ। সন্ধিয়া খাবৰ বাবে একদম পাৰফেক্ট নাস্তা হয়। আপুনি বজাৰৰ পৰা একো ননাকৈ ঘৰতে মিনিটত আপুনি এই নাস্তাবিধ ৰেডি কৰি ল'ব পাৰে। এতিয়া নাস্তাখিনি ৰেডি হৈ গৈছে, বাকী থকাখিনিও মই অলপমান নাস্তা বনাই ৰেডি কৰি ল'ম। আৰু আনফালে ভজাৰ আগতে বাতি এটাত অকণমান ময়দা লৈ লৈছো, আৰু ইয়াতে মই দি দিম অকণমান সৰুকৈ কাটি ৰখা নৰসিংহ পাত। আপুনি ধনিয়া পাতো দিব পাৰে, আৰু লগতে এটা শুকান জলকীয়া মই অকণমান ডাঙৰ ডাঙৰকৈ কাটি ইয়াতে দি দিছো। এতিয়া অলপমান পানী দি এটা পাতলা ঘোল ৰেডি কৰিম। তো মই আপোনাক দেখুৱাম যে এই স্লেৰিটো কিমান পাতল হ'ব লাগিব, তেতিয়া আপুনি নিশ্চয় বুজি পাব। এয়া চাওক, এনেকুৱাকৈ মই ৰাখিছো। আৰু এতিয়া এটা নাস্তা ইয়াত ভালকৈ এনেকৈ ডুবাই দিম, চবফালে যাতে লাগে এইটো আপুনি মনত ৰাখিব, যাতে চবফালে লাগে। আৰু তাৰপিছত এইটো মই চিধাই কেৰাহীত মই দি দিম। আৰু ইয়াতে কেৰাহীত তেল মই গৰম কৰি ৰাখিয়ে দিছিলো, গতিকে এটা এটাকৈ মই নাস্তাবিধ ইয়াত দি যাম। এবাৰত যিমান আহে সিমানেই দিব, বহুত বেছি নিদিব, নহ'লে উলটিয়াবলৈ অসুবিধা হয়। এতিয়া ওপৰত অলপ অলপকৈ তেল দি দিম, যাতে ওপৰ ফালৰ পৰাও সিজি আহে। এই ৰেচিপিটো বনোৱা খুবেই সহজ আৰু খাবলৈ খুব বেছি টেষ্টি হয়। আপোনালৈ অনুৰোধ থাকিল এবাৰ নিশ্চয় ঘৰত বনাই চাব, আৰু প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে ৰেচিপিটো কেনেকুৱা লাগিল। মোৰ চেনেলটো একেবাৰে নতুন, আপুনি যদি প্ৰথমবাৰ আহিছে তেন্তে প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে ৰেচিপিটো ভাল লাগি থাকিলে এটা লাইক নিশ্চয় দিব। এয়া চাওক, এবাৰ মই এতিয়া ওলটিয়াই দিছোঁ। মিডিয়াম ফ্লেমত আমি এইখিনি ফ্ৰাই কৰিম, আৰু এইখিনি ফ্ৰাই হ'বলৈ 2-3 মিনিট সময়ে লাগে। ইমানতে এইখিনি খুব ধুনীয়াকৈ মচমচীয়া হৈ ৰেডি হৈ যায়। খাবলৈ বহুত বেছি টেষ্টি আৰু বনাবলৈ খুবেই সহজ। বস্তুও বেছি নালাগে, ঘৰত থকা সামান্য বস্তুৰে ৰেডি কৰি ল'ব পাৰি। এইফালে চাওক, গোটেইখিনি খুব ধুনীয়াকৈ ৰেডি হৈ গৈছে। মই এইখিনি 3-4 বাৰ এনেকৈ উল্টাই দিছোঁ। এনেকৈ কৰিলে বেছি ক্ৰিস্পি হয় আৰু খাবলৈ ভাল লাগে। আৰু এতিয়া এইখিনি উলিয়াই ল'ম। গৰম গৰম এই নাস্তাবিধ আপুনি যিকোনো চাটনিৰ লগত বা চচৰ লগত খাব পাৰে। চচ যিহেতু মই ইয়াত দিছোঁৱেই, গতিকে চাটনিৰ লগত খায়ো খুব বেছি ভাল লাগিব। কোনো চচ বা চাটনি নোহোৱাকৈ আপুনি গধূলি মাত্ৰ চাহকাপৰ লগতো খাব পাৰে, খুবেই ভাল লাগিব। তেন্তে আশা ৰাখিছোঁ ৰেচিপিটো নিশ্চয় আপোনাৰ ভাল লাগিল। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ।